কি এই গমে পোৱা নাছিলো না, চাহ খাই থাকিলো। গৰম চাহ পায় আৰু সাইলেন্ট করতেছি যে পাইছি না। তোর মোরাতো তোর মোরাতো চাহ খাই উঠি থেকে চাউন্ড হয়নো মোক থবা যাবি নে নাকি কুমড়ি কাটাক গেলি কালি এনে পৰীক্ষা হয় বা নমিতা কব দিছো ৰ মই তারিখ কি জানিও নেকি নমিতা কব দে হেৰি করবি নাগৰি জলি গেলি যাবি থব নাগৰি জলি পাই নিবি হ'ব কোন দিনা হ'ব না তারিখটো কালি হ'ব বাই কালি বিকে কালি হ'ব 31 তারিখ 31 তাৰিখ হ'ব বুলি কৈছিল কিবা কৰে যদি নহয় 1 তাৰিখ হ'ব হয় নেকি 1 তারিখ আৰু 1-2 হলি ভাল আছিল 1-2 হলি ভাল আছিল 1-2 হ'ব 2 তাৰিখে আহিবা কে জানা গুণোৎসৱ আছে 1 আৰু 3 মোৰ 2 তাৰিখে মোৰ 3 তাৰিখে ডিউটি আছে 1 তাৰিখে ৰাতিপুৱা এছেম্বলিত যাব লাগিব দেচোন বাকীখিনি কথা নাই আহিব পাৰিম কেইটামান বজাত যাবি এনে গেলি 10টা মানত যাম আৰু কোন কাৰ লগত গেছা লগত গেছা বুজি পাইছা নে বহি চাহ খাই আছো কাৰ লগত গেছা যামহে মানুহ আহি পোৱা নাই তামোলপুৰৰ পৰা গাড়ী লৈ আহিলো ক'ত আছা তই এতিয়া এই গোৰখা চক গোৰখা চকত এতে আছা যোৱা নাই যামেই মানুহখিনি আহি পোৱা নাই কামত দিম মোক ইমান কষ্ট দিছে তই মই কষ্ট দিছো ধোন মই কিমান কষ্ট তই বুজি পাইছা না কবাও নোৱাৰো ঘৰতো থাকিব নোৱাৰো মই এনেকুৱা হৈছে গম পাইছা মই খাবই নোৱাৰা হৈছো এতিয়া ক'তো নাই মোৰ ঘৰতো নাই তাতো নাই ক'তোই নাই খাৱাৰ কথাটো মই চিন্তাই কৰা নাই গম পাইছা না মই থাকাৰ কথাটো বহুত চিন্তা কৰিছা না তই মানে থাকাৰ কথাটোহে চিন্তা কৰিছো মই খাৱাৰ কথাটো চিন্তাই কৰা নাই হয় নেকি আচৰিত পালো দেই বা যিটো মানুহ আগতে নহ'লে থাকিব নোৱাৰো সদায় মই কেনেকে আছো মই জানো মোৰ বুকুত কিমান জুই আছে তোক লৈ কেনে মই কিমান কষ্টত আছো তই বুজিবাকে চেষ্টা নকৰা কচোন তোক মই তোৰ কাৰণে মই কি হেৰি কৰিব নোৱাৰো নেকি কচোন তই পাৰা কিন্তু তই নকৰাটো মই তোক কি পাহৰি যাওঁ বুলি ভাবছা নাকি মই তোক লাগি মনত পেলাই আছো তই কি মনে এৰি দিছা সেনেকে কথা নকবি দে মোৰ খং উঠি যাব কাটি দিবি ফোনটো আৰু বেলেগ কি কৰিবি কৰবাতো নোৱাৰো তাকেতো কৰবাতো নোৱাৰো আৰু বেলেগ সোমালো হয় মই মিটিংটা নাথাকিল তাতে সোমাই আহিলো হয় একবাৰ সোমালো হয় তাৰপিছত মিটিংটা দেৰি হ'ব বুলি নমালা গুচি আছে বুধবাৰে মই ভাবছো মাত দিব নেকি মই শান্তি দোকানত আছো তাৰপিছত নিজে মাছ আনি কেনে কি জানে ঘৰত দেখি যাবা গেছা কি জানো শান্তি থাকা বুলি গম নাপাওঁ না শান্তিত তাতে মই নোসোমাই পালে মানুহটো দেখা পাইছো মই কাষতে মই দেখা নাই পাই কোনোবা আলহী আছিল মাছ কিনি পেলাই আছিল মাছ লাগে দি পেলাই আকৌ গুচি আহিছো বজাৰ হ'ল না মই সেইদিনা পিক 7 দিনত ধুইছো নহয় 3 দিনা 7 দিনে সৰু পিক ডাঙৰ আছিল গম নাপাওঁ নাই হয় নেকি মই কোৱা নাই মই কবা দিছো নে মই হোৱাৰ দিনাই কৈছো তাইক হোৱাৰ লগে লগে কৈছো তাইক ফোন কৰিছো ফোন কৰোঁতে কৈছো হ'ব দে বাইদেউ কম দে তাইকেইজনী ভাবি আছে আৰু মই কথাগিলাখান কৈ দি থাকিম হেৰি কেতিয়াবা আৰু মোকে সেই কৰিব এনেকে ভাবছি কিজানি সেইকাৰণে নকওঁ পাই
বুজি পোৱা নাই আজকে থাকল না বলছি আজকে হেৰি ফাগুনৰ 27 তাৰিখ ডাঙৰ পৰীক্ষা নহয় 20 তাৰিখৰ পৰাই নেকি গম নাপাওঁ দেচোন তাই মনত নকৰে না আজিকালি ঠিকে আছে তাই মনত নকৰে তাই কিমান কষ্ট খাই আছে তই বুজি তাই কাৰণে মই কি কৰা নাই তো কৈছো তই কিবা বুজি পাইছা না নাই তাই কিমান কষ্টত আছে গম পাইছা না মোক কি বুলি কম আৰু বজাৰ সজাৰ কৰিছে না নাই ফাগুনি যায় ন পইচাটো আছে ন পইচাৰ কথা নুসুধবি মোক পইচাৰ কথা নকবি দে মই বহুত বেয়া পাওঁ পইচা বজাৰ কৰা পইচা আছে নেকি বেয়া পাব মোক সেই পইচাৰ কথা নকবি দে মোকতো এনে বাদ দিছ তোৰ বাল যাম মোৰ অতকে কথা ক'লে খং উঠি যায় তই নমিতাত ছবিটো ক'ব পাৰা ছাৰক কৰি দিলি আজি মিটিংখনৰ কথা কি নমিতাত ছবি ক'ব পাৰিলি হয় কি নমিতাত ছবি মিটিংখনৰ কথা ক'ব পাৰিলি হয় তাকে কিতা মিটিং আজি যে মিটিং আছিল নমিতাত ছবি ক'ব পাৰিলি হয় কালি পতককে আৰু সেই কৰি দিছি দিয়াৰ পিছতে আৰু আজি ফোন কৰি চবকে কৈছো তই কিবা মোক বেয়া পাইছে আনবা ক'বা নোৱাৰো মোৰ মনত আছে মোৰ মাত্ৰ সেইটো নাই জিঅ'টো মনত নাই কোনটো নাই জিঅ' নাম্বাৰটো মনত নাই কি এয়াৰচেলটো মনত নাই মনত কৰি যাওঁ দিছো মনত কৰি যাওঁ না 940 945 লাষ্টটো তই বাকি কৰবি মই নাচনো আৰু মইতো ঠিকে আছিলি কিন্তু তই মোক অলপ কৰিছ তই কি বেয়া হৈ গেলি নেকি এতিয়া মানে মই চবিটা ঘৰৰ লগতো বেয়া হৈ গৈছো নহয় এতিয়া কি বেয়া হৈ গৈছে নেকি তই আগতকে অলপ আগাই গেলো মইতো এৰি দিয়া নাই নকতো ঘৰতো জানা ঘৰতো নকতো এৰি দিয়া নাই মই এটা ৰেণ্টতে আগত দৰে ঘৰত আজি একমাহ দিন সেনেকে থাকো মাত্ৰ এনে অলপ সেইটোৱে বেমাৰী মই যেনেকুৱা আছিলো আগত সেনেকুৱাই আছো মই মাত্ৰ ফোন কৰবাহে পাৰা নাই মই যেনেকুৱা আৰু মই সেনেকুৱাই আছো তই অলপমানো বেলেগ নাভাববি মোক গম পাইছা হয়নে আৰু কি সুধবা লগা আছে নেকি তই কি হয় না বুলি সুধছা যি মোক কি আৰু সুধবা লগাতে আছে নেকি মিটিং কেতিয়া হ'ব হেল্ল' বেলেগ কথা আৰু শুনবা ইচ্ছা নাই আৰু তাৰমানে মিটিং কেতিয়া শেষ হ'ব তাকে সুধি আছা যে কোনদিনা নেদা আছে লাগে ন মোৰ মনত নপৰে ইমান খালো ক'ত হেল্ল' মনত নপৰে নেকি আকৌ সুধি আছা মোৰ লাগে সোনকালে লাগে নেকি ঠিকে আছাতো সোনকালে লাগে খুব সোনকালে লাগে পটককে পাহৰি যা পটককে ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক
শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।